हेलो एवरीवन बंदना शॉर्ट्स एंड ब्लगर अन्य एटी ভিডিওলে আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে মোৰো বৰ্তমান ভালে আজি ৰেচিপি এটা লৈ আহিছো গতিকে বেছি কথা পাতি নাথাকো ভিডিওটো আৰম্ভ কৰো আপোনালোকেও ভিডিওটো স্কিপ নকৰাকৈ চাই যাব সম্পূৰ্ণকৈ তেতিয়ালে আহক পাকঘৰলৈ যাও কিনো আছে ৰেচিপিটো আপোনালোকক দেখাও আৰু মই আহিছো এটা পাকঘৰলৈ আজি মই বনাম আলু বিলাহী আৰু ফুলকবিৰে মাছৰ ঝোল আপোনালোকে সকলোৱে জানে নিশ্চয় তথাপিও মই মোৰ ষ্টাইলত কেনেকৈ বনাও আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ভিডিওটো চাই যাবচোন মই মাছখিনি ভাজি আছো এতিয়া অকণমান হালধি আৰু অকণমান নিমখ দি দিছো ইয়াতে চাওক আৰু এফালে ফুলকবি মই গৰম পানীত তিয়াই থৈছো যেহেতুকে বজাৰৰ পৰা আনা ফুলকবি গতিকে গৰম পানীত তিয়াই থৈছো আৰু এফালে মই বিলাহী আৰু আলু সৰু সৰুকৈ কাটি লৈছো আৰু এতিয়া মাছ ভজা তেলখিনি মই ব্যৱহাৰ কৰিছো তাত অকণমান পাঁচফোৰণ দি দিছো তাত দুটা তেজপাত আৰু চাৰিটা শুকান জলকীয়া দি দিছো আৰু ইয়া পিয়াজখিনি মই সৰু সৰুকৈ কাটি লৈছো এটা পিয়াজ তেলখিনি গৰম হৈছে ইয়াতে মই পিয়াজখিনি দি দিছো এতিয়া মই আলু আৰু বিলাহীখিনি ইয়াতে দি দিছো ফুলকবিখিনি গৰম পানীৰ পৰা উঠাই এবাৰ ভালকৈ ধুই লৈছো আৰু ইয়াতে দি দিছো মই এতিয়া গোটেইখিনি মই এবাৰ লৰাই দিছো ইয়াতে মই হালধি গুড়ি দিছো এচামুচ হালধি গুড়ি দিছো সোৱাদ অনুযায়ী নিমখ দিছো ইয়াতে অকণমান মই জিৰা গুড়ি দি দিছো এতিয়া মই এইখিনি ঢাকনি মাৰি অলপ সিজিবলৈ দিম ভালদৰে হৈ গৈছে ভাজি লৈছো এতিয়া মই পানী দিছো পানী দি এতিয়া মই এইখিনি উতলিবলৈ দিম এতিয়া এইখিনি উতলিছে ইয়াতে মই মাছখিনি দি দিছো মাছখিনি দি অকণমান সময় উতলিব দিম এতিয়া মই ইয়াতে কেঁচা ধনিয়া অলপ দি দিছো এইখিনি অলৰেডি হৈ গৈছে এতিয়া মই গেছটো অফ কৰি দিম এতিয়া এইখিনি পৰিবেশন কৰিব পৰা হৈ গৈছে মোৰ আজি ভিডিওটো ইমানেই আছিলে ভিডিওটো চাই আপোনালোকে কেনেকুৱা পালে জনাব যদি ভাল লাগিল ভিডিওটো তেন্তে লাইক কৰিব কমেন্ট কৰিব আৰু আগলৈ এনেকুৱা ভিডিওবোৰ পাই থাকিবলৈ মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছো ধন্যবাদ